নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহি আছোঁ ষ্টেচন বৰ্তমান, আৰু মোৰ লগৰ কেইজনমান বান্ধৱী আহিব, তেওঁলোকক ল'ব আহিছোঁ আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যাম তাৰালাংচো। সেয়া আৰু তেওঁলোকক লৈ ল'লোঁ আৰু আমি 2খন অটত আহিছোঁ, কেলেনো আমি 8জনী একেলগে আহিছোঁ আৰু 4 ইয়াতে টিকেট কাটি লৈছোঁ, 30কে ল'ব একজনৰ। আৰু সেইফালে আমাৰ লগৰবিলাক গৈছে, এইটো চাওক টিকেটটো দেখায়। তো এইফালে আমি সোমাই গ'লোঁ আৰু চাওক ইমান ধুনীয়া পৰিৱেশ। তাইৰ ফ্ৰেণ্ড হয়, চবেই আহি আছে নাগালেণ্ডৰ পৰা আৰু স্পেচিয়েলি তাৰালাংচো চাবৰ কাৰণে আহিছে। सभी हाय बोल दो मेरे ब्लॉग में। আমি চাব আহিছোঁ আৰু এইফালেদি ঘূৰি এনেকৈ ৰাস্তা আছে, এইফালেদি যাম আৰু আমি চবেই। আৰু আজি বহুত ৰ'দ দিছে, ইমান ৰ'দ পৰিছে, চবেই ভাগৰি গৈছে, অলপ অলপ ছাঁত ৰখিছে, সিহঁতে গৈ আছে এইফালে আৰু আমিও আহি আছোঁ। যাই আপোনালোকক ভালকৈ দেখাম মই। আৰু আমি আহি পাই গ'লোহি এইটো, যিটো তাৰালাংচোত আছে, নৰ্থেংপি বুলি কয়, যিটো কাৰ্বিসকলৰ মহিলাসকলে পিন্ধে। চিলভাৰৰ ইয়েৰিঙৰ ডিজাইনৰ লগত মেটচ কৰি বনাইছে এইটো, আৰু খুবেই সুন্দৰ। ইয়াৰ ওপৰলৈকে উঠিব পাৰি, কিন্তু আজি আমি আহিছোঁ, খোলা আছেনে বন্ধ আছে গম নাপাওঁ, সেইকাৰণে আৰু তাত গৈহে গম পাম যে ওপৰত উঠিব পাৰিম নে নাই। ব'লক আপোনালোকক লৈ যাওঁ। আহি পাই গ'লোঁ আৰু ইমান ৰ'দ দিছে, চকু মেলিবলৈ পৰা নাই। তো এইফালে আছে মেহেল, তাতে উঠিবলৈ যাম আমি। পাছফালৰ বেকগ্ৰাউণ্ডটো চাব পাৰে আপোনালোকে, এনেকুৱা আছে সুন্দৰ পৰিৱেশ। আৰু ইফালেও চাওক এবাৰ, ইমান ধুনীয়া চাওক। আৰু ইফালে বনাই আছে জেগাবোৰ, গোটেই এৰিয়াবোৰৰ কাম চলি আছে। আৰু বহুত ৰ'দ কাৰণে আমি বেছি ঘূৰিব পৰা নাই জেগাবোৰ, সেইকাৰণে ওপৰত উঠিব নোৱাৰিম, কিয়নো আজি বন্ধ আছে সেইকাৰণে। আৰু আমি বাহিৰতে আছোঁ আৰু এইফালে চাওক, আৰু ইয়াতে বহি আছোঁ আৰু লগৰবোৰে সেইফালে ফটো উঠি আছে সিহঁতে। তো ইয়াতে অলপ ছাঁত বহি লৈছোঁ ধুনীয়াকৈ আৰাম কৰি, সেইকাৰণে। আৰু আপোনালোকেও মোৰ ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব। আৰু চবৰ ফটো উঠা হৈ গ'ল। ইয়াৰ পিছত আমি ভাবিলোঁ আকৌ পাছফালৰ দৃশ্যটো আপোনালোকক দেখাই দিওঁ, আৰু এইফালে অলপ ছাঁ আছে, এইফালে অলপ বহিবও পাৰিম আমি ধুনীয়াকৈ। আৰু এইটো হৈছে পাছফালৰ দৃশ্য। এয়া ধুনীয়াকৈ ফুলবোৰ ৰুই একদম সজাই থৈছে আৰু দেখিও ভাল লাগিছে ধুনীয়াকৈ। এইফালে বহিবৰ কাৰণে পাৰি থৈছে, কিন্তু এতিয়া বহিব নোৱাৰিম যিহে ৰ'দ পৰি আছে সেইকাৰণে। আৰু এয়া চাওক পাছফালটো ভাল আছেতো এইফালে ন। আমাৰ হৈ গ'ল এতিয়া পাৰ্কত, আৰু এতিয়া আমি ওলাই যাম, কেলেনো সিহঁতৰ ট্ৰেইন আছে, আৰু ট্ৰেইন আছে 2টা বজাত, সেইকাৰণে। আৰু এতিয়া কিবা কিবি খাই বৈ আমি ওলাই যাম ইয়াৰ পৰা, তাৰপিছতে আপোনালোকক দেখাম আকৌ। আৰু আমি ওলাই দিছোঁ তাৰ পৰা, খোজকাঢ়ি যাব লাগিব অলপ দূৰ, আৰু তাৰপিছতহে পাম অটো। আৰু অটো লোৱাৰ আগতে ভাবিলোঁ কিবা এটা খাই লওঁ। আগত এখন ৰেষ্টুৰেণ্ট আছিলে, তো তালৈ গৈ আছোঁ। আৰু এতিয়া আমি আহি গ'লোঁ ফুৰি, আৰু সিহঁতক য'ৰ পৰা লৈছিলোঁ, এতিয়া ষ্টেচনৰ পৰা লৈছিলোঁ, যিহেতু আকৌ ষ্টেচনত থৈ আহিম মই, আৰু গৈ আছোঁ সেইকাৰণে। আৰু সিহঁতৰ ট্ৰেইনো দেৰি হৈ গৈছে আহোঁতে, কিয়নো অটো পাবলৈ অলপ লেট লাগিলে সেইকাৰণে। তো আমি ষ্টেচনত সোমাই গ'লোঁ, আৰু সিহঁতৰ ট্ৰেইন আছে 2:30ত, আৰু আমি 2টাত আছে বুলি দৌৰিকৈ আহিলোঁ। আৰু অলপ ৰেষ্ট কৰিব পৰা যাব, আৰু সিহঁতে ভালে হ'ব, অলপ আৰাম কৰি যাব পাৰিব। আহিবৰ কাৰণে অলপ টাইম আছিলে, সেইকাৰণে ভাবিলোঁ আকৌ কিবা অলপ খাই লওঁ। চলো। বাই বাই। बाय बाय, मैं चलती हूँ। हाँ जाना। সিহঁতে ট্ৰেইনত উঠি গ'ল, আৰু মই এতিয়া ঘৰলৈ বুলি ওলালোঁ আৰু যাম। আৰু মই অটো লৈ ল'লোঁ এইফালে, আৰু অটোত যাবলৈ ওলাইছোঁ। আৰু বেছি দূৰ নহয়, জাষ্ট 2 মিনিটমানৰ ৰাস্তা হ'ব এইটো। আৰু মই এতিয়া ফাইনেলি ঘৰ পালোঁগৈ, আৰু এতিয়া মই অলপ ৰেষ্ট কৰিম, তাৰপিছতে মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যে কেনেকুৱা পালে জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু FB পেজটো ফ'ল' কৰিব, লগতে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।